Shall we begin? Let's begin now. আপোনালোক সকলোকে মই প্ৰিয়ংকাজ ব্লগৰ আনিটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। বিশ্বৰ সকলোতকৈ ওখ আৰু 126 ফুট উচ্চতাৰ শিৱলিংগ স্থাপন কৰা হৈছে নগাঁৱত। আৰু মই ভাবিলোঁ আমি যাম যেতিয়া আপোনালোককো দেখাই যাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব। আহিছানে কামত লগা ববিতা মানুহবিলাক আমি এতিয়া আহি পালোহি। আহিছনে নাই? আজিহে আহিছোঁ। সেই প্ৰথমবাৰ আহিছোঁ। মই কেনেবাৰ আহিলোঁ মানে এয়া বনাই থাকোঁতেও আহিছোঁ মই। হে মই নাই আজি প্ৰথম এইবাৰ সতি 4বাৰ হ'ল নেকি? হা 4বাৰ আহিলি? বা তোৰ কপাল কোনফালে গৈছে? বেলেগ মানুহৰ পিছে পিছে গৈ আছোঁ। আৰু এতিয়া আমি ঘৰত ল'বলৈ গৈ আছোঁ। কি হ'ব? প্ৰচেছন হ'ব? পানী তুলিবলৈ আহিছোঁ আমি। ক'লৈ আহিছে কোৱা? চাপানালা আহিছোঁ। হা বিৰাট ভাল লাগে। মই আজি প্ৰথমবাৰ আহিছোঁ। ভাল লোৱা ভাল ভিডিঅ' কৰিছোঁ প্ৰথমবাৰ আহিছা যদি ভিডিঅ' এটা অঁ মাহঁত নাইকিয়া এয়া কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ আহিছে দৈৰকী ৰাম কৃষ্ণ আহিছে দৈৰকী ৰাম কৃষ্ণ আহিছে গোপিনী ৰাম কৃষ্ণ আহিছে গোপিনী হৰি মূৰৈ কলচি ভৰাই ল'বলৈ হৰি মূৰৈ কলচি ভৰাই ল'বলৈ ক'ৰ পৰা আহিলা? তই ক'ৰ পৰা আহিছ? মই তোৰ পৰা আহিছোঁ। চাপানালাৰ পৰা আহিছোঁ ন। এতিয়া আমি চাপানলাৰ পৰা পানী লৈ আহি আছোঁ মৃত্যুঞ্জয় মন্দিৰলৈ। পানী ঢালিবলৈ গৈ পেলাই ক'ত ঢালিবা? লাগিছে বহুত কিমান লাগিছে? হ'লেও মনটো ভাল লাগিছে পানী ঢালিবলৈ তাকে কি লাগিছে আৰু কিবা নাই পিছত তোমাকে উঠাইছোঁ। आदिकाल से जो है आया शून्य स्थान में वो है समाया अनंत नभ पे जो है छाया अनहद नाद जिसने सुनाया পানী দিবলৈ আহি আছোঁ। শিৱক খুৱাই লওঁ, তাৰপিছত আমি খাম। আমি একো খোৱা নাই, খালী পেটে আহিছোঁ। মোবাইল থওক বোলে। এতিয়া যাব ওলাইছোঁ আমি ঘৰলৈ। যাওঁগৈ আৰু দেই। আপোনালোকে আহি চাবহি কেনেকুৱা লাগে। আহিব পাৰে আপোনালোকো। নগাঁৱৰ কি কয় এইখিনি ভেৰ
চাবলৈ আৰু এতিয়া আহিছোঁ মেলালৈ কিবা কিবি কিনো বুলি চাওঁ কি কিনিব পাৰোঁ প্ৰত্যেকটো হেৰিয়াতে মেলাটো একদম প্ৰত্যেকটো হেৰিয়াতে মানে মেলাটো থাকিবই ন ভালো লাগে বতাহটো আছে এইটোৱে ভাল লাগিছে ই খৰিকেইটা চা সেইবিলাক কি কৰিম এইটো ভাল লাগে গ'ল 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 ওলাইছে দে এই জোতা চেণ্ডেল কাৰোবাক খুলি থৈ গ'লগৈ ফুলক দে তুমি বগা চাৰ্টটো ভাল লাগিছে চাউথটো ভাল লাগিছে দুখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু মন্দিৰৰ ভিতৰৰ ভাগ দেখুৱাব পৰা নাই কাৰণ মন্দিৰৰ ভিতৰত এতিয়াও সোমাবলৈ দিয়া নাই পূজাৰীসকলকহে সোমাবলৈ দিয়া হৈছে সেইটো কাৰণে আমি ভিতৰত সোমাব পৰা নাছিলোঁ সেইটো কাৰণে বাহিৰে যিমানখিনি পাৰিছোঁ সিমানখিনি ভিডিঅ' কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব